নমস্কাৰ সকলোলৈ মোৰ মেচুকাৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দ্বিতীয়টো দিন অৰ্থাৎ 30 ডিচেম্বৰ তাৰিখে ৰাতিপুৱা আন্ধাৰতে শুই উঠি আমি আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিলোঁ। পাহাৰীয়া একা বেকা ওখৰা মুখৰা ৰাস্তাৰে আমি টিপটপ গৈ আছিলোঁ। এনেদৰে গৈ থাকোঁতে ৰাস্তাৰ কিনাৰতে এটা সুন্দৰ দৃশ্য দেখি আমি নোহোৱাকৈ থাকিব নোৱাৰিলোঁ গতিকে সুন্দৰ দৃশ্যটি আপোনালোকেও উপভোগ কৰকচোন। এই ডাঠ কুঁৱলীখিনিয়ে খন্তেক সময়ৰ পিছতে আমি থিয় হৈ থকা ঠাইখিনিও ঢাকি ধৰে। সেই সময়খিনিৰ ভিডিঅ' কৰা নহ'ল, সেই গতিকে মই ফটো এখনকে এড কৰি দিছোঁ। মেচুকালৈ গৈ থাকোঁতে ৰাস্তাৰ কিনাৰতে এই ধুনীয়া জলপ্ৰপাতটিও দেখিবলৈ পাব। ইচ্ছা কৰিলে ইয়াতে অলপ ৰিলেক্স হৈ আকৌ আপোনালোকৰ যাত্ৰা পুনৰ আৰম্ভ কৰিব পাৰিব। এফালে আমাৰ ভণ্টি আছে। গাইজ আমি গৈ আছোঁ বৰ্তমান মেচুকাৰ অভিমুখে, আৰু মেচুকাৰ ৰোড কণ্ডিশ্যনটো ইমান ভাল নহয়, মানে খাৰাপ ৰোড, বহুত দেৰি লাগিছে। মানে আমি ৰাতিপুৱা আলঙৰ পৰা প্ৰায় 5টা বজাতে ওলালোঁ, এতিয়া বাজিছে কেইটা 10:20, আৰু কিমান সময় লাগিব সেইটো ভালকৈ গম নাপাওঁ। লগত আছে আমাৰ জয়দীপ। আছোঁ জয়দীপ, কোৱা অলপ কি কেনেকুৱা লাগিছে তোৰ জাৰ্ণি? ৰাস্তা অকণমান বেয়া। তইতো ৰাতিপুৱা 5টা বজাৰ পৰা চলাই আছ, গাড়ী চলাই আছ? 5টা বজাৰ পৰা চলালে, 4.5 ঘণ্টা চলালে। মোক দিছে, মই মেচুকালৈকে চলাম বুলি ভাবিছোঁ, কিন্তু প্ৰব্লেম এটা হৈছে, বহুত জোৰকৈ মোটা লাগিছে। ৰাস্তাটোৰ পৰা চলাব মই যিমান জাৰ্কিং আছে সিমানে। ব'ল যদি ব'ল। আমি যোৱা সময়খিনিত ৰাস্তাটো এনেকুৱা টাইপ বেয়া আছিলে, যিহেতু ৰাস্তাটো সেইটো সময়ত বনাই থকা হৈছিলে। এতিয়া হয়তো ভাল হ'বও পাৰে। এই ঠাইডোখৰৰ নাম হৈছে তাতো, আৰু ৰাস্তাৰ কাম ইয়াতে চলি আছিল। সেই গতিকে ৰাস্তাটো বন্ধ কৰি থোৱা হৈছিল, আৰু ইয়াত আমাৰ প্ৰায় 1.5-2 ঘণ্টা ৰখিবলগীয়া হৈছিল। আপোনালোক কোনোবাই এতিয়া যদি মেচুকালৈ যাম বুলি ভাবিছে, যদি আলং বা আলুত থাকে, তেনেহ'লে ৰাতিপুৱা খুব সোনকালে ওলাবলৈ চেষ্টা কৰিব। নহ'লে এনেকুৱা ৰোড ক্ল'জবিলাকৰ বাবে মেচুকা পাওঁতে বহুত ৰাতি হৈ যাব পাৰে, আৰু অসুবিধাৰো সন্মুখীন হ'ব পাৰে। সৌ বৰফৰ পাহাৰখন যে দেখিছে, সেইখনে মেচুকা। ভিডিঅ'টো দীঘল হোৱাৰ বাবে ইয়াৰ নেক্সট ভিডিঅ'টোত মই আকৌ লগ পাই আছোঁ।